বন্ধুসকল আজি মই আপোনালোকৰ মাজত এটা অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো যেটো হ'ব সেই সকলৰ বাবে যিসকলে নতুন চৰকাৰী ঘৰৰ টকা লাভ কৰিছে। আপোনালোক সকলোৱে জানে যে যোৱা 31 মে তাৰিখে অসমৰ প্ৰায় 3 লাখ মানুহে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট ইনষ্টলমেন্টৰ টকা লাভ কৰিছে আৰু 2 লাখ মানুহে টকা পোৱা নাই। যদিও যিসকলে পোৱা নাই সেই সকলে কি কৰিব লাগিব সেই বিষয়ে মই মোৰ চেনেলত এই ভিডিঅ'ৰ আগৰ ভিডিঅ'ত সবিশেষ তথ্য জনাই দিছো। তো আজিৰ এই ভিডিঅ'ত দেখুৱাম যে যিসকলে ফাৰ্ষ্ট ইনষ্টলমেন্টৰ 32500 টকা পাইছে সেই সকলে এতিয়া কি কৰিব লাগিব, এই টকা কাৰোবাক দিব লাগিব নে নিজে ঘৰ বনাব লাগিব, কেনেকৈ ঘৰখন বনাব লাগিব, কি নিয়ম পালন কৰিব লাগিব, কোন নিয়ম পালন নকৰিলে ঘৰৰ সেকেন্ড কিস্তিত টকা নাপায় সেই বিষয়ে মই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো। বন্ধুসকল এই ভিডিঅ'টো ইমানেই গুৰুত্বপূৰ্ণ হ'ব সেই সকলৰ বাবে যিসকলে নতুন চৰকাৰী ঘৰৰ টকা লাভ কৰিছে, কিয়নো যদিহে আপোনালোকে চৰকাৰী নিয়ম ফলো নকৰে আপোনালোকে ঘৰখন বনাই লয় তেন্তে পৰৱৰ্তী সময়ত আপোনালোকে সেকেন্ড কিস্তিত টকা নাপায়। কিয়নো আপোনালোকৰ এইবাৰ কি হৈছে এটা নতুন নিয়ম কৰিছে। এই নিয়মটো হল আপোনালোকৰ ঘৰত আহি ফটো উঠাব তেতিয়া আহি লাইভ ফটো উঠাব লাগিব। তো যেতিয়া আপোনালোকৰ ঘৰত আহি জিপিসি মেম্বাৰ সকল আহি লাইভ ফটো উঠাব তেতিয়া আপোনালোকে বেলেগ কোনো ঘৰৰ ফটো দেখুৱাব নোৱাৰে। আপোনাৰ ঘৰত যিখন ঘৰ আপুনি বনাইছে সেই ঘৰখনৰ ফটো দেখুৱাব লাগিব। তেতিয়া যদিহে আপোনালোকে নিয়ম পালন নকৰে তেন্তে আপোনালোকে এই ফটোখন যেতিয়া উঠাই দিব তেতিয়া অফিচৰ পৰা ৰিজেক্ট কৰা হৈ যাব। তো বন্ধুসকল মই সম্পূৰ্ণখিনি যিখিনি এষ্টিমেট আছে কেনেকৈ বনাব লাগিব কি নিয়ম পালন কৰিব লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই যাম। আপোনালোকে আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। যদি ইউটিউবত চাই আছে আৰিয়ান LLB সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজ লাইক কৰিব। ভিডিঅ' স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তো বন্ধুসকল মই আপোনালোকক ঘৰৰ এখন এষ্টিমেট প্ৰথমে দেখুৱাই লম। যিখনৰ ঘৰৰ এখন এষ্টিমেট তেখেতে দিছে, তেখেতল এজন ইঞ্জিনিয়াৰ। চাওক প্ৰত্যেকখন ব্লকত এজন ইঞ্জিনিয়াৰ থাকিব। চাওক যিজন এক্ৰেডিটেড ইঞ্জিনিয়াৰ হয় তেখেতে এখন এষ্টিমেটেড বনাই দিছে। চাওক প্ৰথমে আপোনালোকে চাই লওক যে এই যি 32500 টকা পাইছে আপোনালোকে আৰু পৰৱৰ্তী সময়ত টোটেল মিলাই আপোনালোকে টকা 1.5 লাখ টকা পাব। এই টকাৰে আপোনালোকে কেনেকৈ ঘৰখনৰ ফাউণ্ডেশ্যন উঠাব লাগিব। চাওক ইয়াত প্ৰথমে দেখুৱাইছে ইয়াত 19 ফিট আৰু ইয়াত লিখা আছে আপোনালোকৰ 16 ফিট, অৰ্থাৎ 19/16 হ'ব লাগিব ঘৰখন, 19 ফুট হ'ব লাগিব আৰু 16 ফিট হ'ব লাগিব। ইয়াত চাওক আপোনালোকে ইয়াত তো আপোনালোকৰ ঘৰত পোষ্ট কেইটা হ'ব লাগিব। চাওক ইয়াত আপোনালোকৰ ঘৰত 9টা পোষ্ট হ'ব লাগিব। 1 2 3 4 5 6 7 8 9টা আপোনালোকৰ ঘৰত 9টা পোষ্ট হ'ব লাগিব। চাওক ঘৰখন এনেকুৱা হ'ব লাগিব, ইয়াত যেনেকুৱা আপোনালোকে দেখুৱাইছে এনেকুৱা হ'ব লাগিব আৰু ইয়াত এখন বাৰান্দাও হৈ যাব। চাওক ইয়াত বাৰান্দা আপোনালোকৰ এই পোষ্টৰ পৰা এই পোষ্টলৈ আপোনালোকৰ 9 ফুট হ'ব লাগিব আৰু এইপিনে ইয়াত 5 ফুট হ'ব লাগিব। চাওক ইয়াত যি ডট দিয়া আছে ইয়াত আপোনালোকে যদিহে এখন পাৰ্টিশন দিব বিচাৰে দিব পাৰে আৰু যদিহে আপোনালোকে ঘৰৰ ভিতৰত পাৰ্টিশন নিদিও আপোনালোকে কোনো কথা নাই, এখন দিয়া মেন্ডেটৰি নহয়। আৰু ইয়াত কিন্তু বাহিৰত এখন বাৰান্দা আছে। চাওক এই বাৰান্দাখন 9 ফুট আৰু ইয়াত 5 ফুট আছে। এই 9/5 ফুটৰ এখন বাৰান্দা এখন আপোনালোকে মেন্ডেটৰি দিবই লাগিব। ইয়াত কোৱা হৈছে চাওক ঘৰত পোষ্ট হ'ব লাগিব 9টা আৰু ইয়াত টি বিম কোৱা হৈছে। চাওক যিটো আপোনালোকৰ লিন্টাৰ বুলি কোৱা হয় আমাৰ, এই লিন্টাৰত আপোনালোকে 12 mm ৰ 4টাকৈ ৰড দি আপোনালোকে এই লিন্টাৰটো দিব লাগিব। আপোনালোকে পোষ্টটো 12 mm ৰ ৰড দিব লাগিব আৰু 12 mm ৰ আপোনালোকে যদি ৰড দিয়ে তেন্তে আপোনালোকে 4টাকৈ আপোনালোকে ৰড দিব লাগিব। চাওক বহুতো মানুহে এনেকৈ কৰে ঘৰ বনাওতে 3টা ৰড দিয়ে 2টা ৰড দিয়ে, কিন্তু আপোনালোকে ইয়াত 4টা ৰড দিয়া মেন্ডেটৰি আপোনালোকে দিবই লাগিব। তো চাওক বন্ধুসকল এতিয়া আহিল যিসকল মানুহে এতিয়া ঘৰখন কোনোবা মানুহে এনেকৈ হৈছে তেখেতসকলৰ ফেমিলিত বহুতো মেম্বাৰ আছে, এতিয়া তেখেতসকলে বিচাৰিছে যে এখন ঘৰ ডাঙৰকৈ ঘৰ বনাবলৈ বা এই ঘৰখনত যিখিনি 1.5 লাখ টকা পাব এই 1.5 লাখ টকাৰ লগত আৰু 1.5 লাখ টকা মিলাই 3 লাখ টকা দি এখন ঘৰ বনাব। চাওক বন্ধুসকল চৰকাৰী তেনেকুৱা কোনো নিয়ম নাই। চৰকাৰৰ ফালৰ পৰা সেই সকল মানুহক ঘৰ দিয়া হৈছে যিসকল মানুহে ঘৰত 1 টকাও এড কৰিব নোৱাৰে বা একেবাৰে দুখীয়া মানুহখিনিক ঘৰ দিয়া হৈছে। তো দুখীয়া মানুহখিনিক ঘৰ দিয়া হৈছে, সেই দুখীয়া মানুহসকলে যদিহে আৰু 1.5 লাখ টকাৰ মিলাব পাৰে তেন্তে এই মানুহজন দুখীয়া নহয় বুলি চৰকাৰ ফালৰ পৰা জনোৱা হৈছে। তো বন্ধুসকল আপোনালোকে যদিহে ঘৰখন ডাঙৰকৈ বনাব বিচাৰে তেন্তে আপোনালোকে বনাবলৈ কি কৰিব লাগিব। চাওক আপোনালোকে আপোনালোকৰ পঞ্চায়তৰ মেম্বাৰ বা পঞ্চায়তৰ প্ৰেচিডেন্টৰ লগত এবাৰ যোগাযোগ কৰিব বা পঞ্চায়তৰ যিজন জিপিসি আছে তেখেতৰ লগত যোগাযোগ কৰিব। তেখেতসকলে যদি কোনো চান্স দিয়ে ব্লক ডেভেলপমেন্ট অফিচাৰৰ লগত যোগাযোগ কৰি যদি আপোনালোকে কোনো চান্স দিয়ে তেন্তে আপোনালোকে অলপ ডাঙৰকৈ বনাব পাৰিব। তো ডাঙৰকৈ যদিও আপোনালোকে ঘৰখন বনায় তেন্তে আপোনালোকে এনেকুৱা নহয় যে আপোনালোকে এখন বিল্ডিঙত নি এই 1.5 লাখ টকা লগাই দিব আৰু সেই বিল্ডিংখনৰ ফটো দি দিব আৰু সেকেন্ড কিস্তিত টকা পাই যাব। চাওক আপোনালোকে এনেকুৱা কোনো কথা নাই, আপোনালোকে তেনেকুৱা ধৰণে কৰিলে আপোনালোকে টকাও নাপায় সেকেন্ড কিস্তিত, আপোনালোকৰ ঘৰখনৰ বাকিখিনি ডকুমেন্ট ৰিজেক্ট হৈ যাব। তো ইয়াৰ বাবে আপোনালোকে যদিহে কোনো টকা এড কৰিব বিচাৰিছে তেন্তে আপোনালোকে এই ঘৰখনৰ যি ডিজাইন আছে সেই ডিজাইনটো আপোনালোকৰ সেম থাকিব লাগিব। ইয়াত যেনেকুৱা ডিজাইন আছে তাত বাৰিন্দা হ'ব লাগিব আৰু ইয়াৰ পিছত ইয়াত আছে আপোনালোকৰ ঘৰখনৰ ইয়াত এটা ৰুম হ'ব লাগিব, ইয়াত এটা ৰুম হ'ব লাগিব। এনেকুৱা ধৰণে আপোনালোকে সুন্দৰকৈ
এই ডিজাইনটো বনাব লাগিব যদি আপোনালোকে এই ডিজাইনটো বনায় আৰু বনোৱাৰ পিছত আপোনালোকে আৰু অলপ টকা এডো কৰি দিয়ে তেন্তে হয়তো আপোনালোকৰ কোনো অসুবিধা নহব পাৰে কিন্তু যদিহে আপোনালোকে এই ঘৰখন আপোনালোকে একেবাৰে আপোনালোকে 1.5 লাখ টকাৰ লগত আৰু 5-7 লাখ টকা আপোনালোকে এড কৰি আপোনালোকে নতুনকৈ সুন্দৰকৈ এখন ঘৰ বনাব বিচাৰিছে তেন্তে আপোনালোকৰ অসুবিধা হৈ যাব বন্ধুসকল চাওক ইয়াত প্ৰথমে কোৱা হৈছে যে ঘৰৰ টকা পোৱা সকলে এই নিয়মত ঘৰসমূহ বনাব লাগিব ঘৰখন 90 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব অৰ্থাৎ বন্ধুসকল আপোনালোকে যে এতিয়া 32500 টকা পাইছে এই টকাৰে আপোনালোকে এক সপ্তাহ বা 2 সপ্তাহৰ ভিতৰত যিমানখিনি কাম কৰিব লাগি আছে এই ঘৰখনৰ কামখিনি সম্পূৰ্ণ কৰি আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব কিয়নো সম্পূৰ্ণ ঘৰখন বনাওতে আপোনালোকক 90 দিনৰ সময় দিয়া হ'ব এই 90 দিনৰ ভিতৰত আপোনালোকে ঘৰখন সম্পূৰ্ণ কৰিব লাগিব যদি 90 দিনৰ ভিতৰত আপোনাৰ কোনো হেমাহিৰ বাবে আপোনালোকে ঘৰখন সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে পৰৱৰ্তী সময়ত আপোনাৰ ঘৰখন ৰিজেক্ট হৈ যাব আপুনি বাকি কিস্তি নাপায় চাওক ইয়াত ঘৰৰ টকা পোৱা সকলে এই নিয়মত ঘৰসমূহ বনাব লাগিব 2 নম্বৰত কোৱা হৈছে যে প্ৰথমে আপোনালোকে কি কৰিব লাগিব এজন মিস্ত্ৰীক মাতি আনি 32500 টকাত ভেটি লেভেল সম্পূৰ্ণ কৰিবলৈ কি ক্ৰয় কৰিব লাগিব কি বস্তু ক্ৰয় কৰিব লাগিব কিমানখিনি ক্ৰয় কৰিব লাগিব সেয়া জানিব লাগিব তো আপোনালোকে ইয়াৰ বাবে আপোনালোকৰ যিকোনো এজন আপোনালোকৰ পছন্দনীয় মিস্ত্ৰীক মাতিব আৰু লগতে পাৰিলে আপোনালোকৰ পঞ্চায়তৰ আপোনাৰ যিজন ৱাৰ্ড মেম্বাৰ আছে সেই ৱাৰ্ড মেম্বাৰকো মাতি দিব তো ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিব কৰি আপোনালোকে মিস্ত্ৰীৰ লগত যোগাযোগ কৰি কি বস্তু ক্ৰয় কৰিব লাগিব কিমানখিনি ক্ৰয় কৰিব লাগিব সম্পূৰ্ণখিনি এখন আপোনালোকে এস্টিমেট নোট বনাই ল'ব চাওক 3 নম্বৰত কোৱা হৈছে যে ঘৰখনৰ হিতাধিকাৰীয়ে নিজে বস্তু ক্ৰয় কৰি মিস্ত্ৰী লগাই বনাব লাগিব বা নিজেও বনাব পাৰিব চাওক ঘৰখনৰ হিতাধিকাৰীয়ে নিজে বস্তু ক্ৰয় কৰিব পাৰিব আৰু মিস্ত্ৰী লগাই ঘৰ বনাব পাৰে বা নিজেও ঘৰখন বনাব পাৰিব 4 নম্বৰত ইয়াত কোৱা হৈছে যে টকাখিনি কোনো মেম্বাৰ সভাপতি জিপিসিৰ হাতত দিব নালাগে বস্তু নিজৰ ইচ্ছা অনুযায়ী যিকোনো দোকানৰ পৰা ক্ৰয় কৰিব পাৰে চাওক এই যে টকাখিনি আপোনালোকে ঘৰৰ পাব এই টকাখিনিৰ আপোনালোকে ঘৰৰ কোনো সভাপতি জিপিসি মেম্বাৰ তেখেতসকলৰ হাতত 1 টকাও দিব নালাগে আপোনালোকে আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী যিকোনো দোকানৰ পৰা আপোনালোকে বস্তু ক্ৰয় কৰিব পাৰিব চাওক বহুতো পঞ্চায়তত এনেকুৱা হৈছে যে মেম্বাৰসকলে কৈছে টকাখিনি তেখেতসকলৰ হাতত দিবলৈ সভাপতিও কৈছে তেখেতসকলৰ হাতত দিবলৈ তেনেকুৱা বহুত কেছ পাইছো মই ভিডিঅ'ৰ তলত বহুত ধৰণৰ কমেন্ট পাও তো আপোনালোকে এনেকুৱা নকৰিব কাৰো হাতত টকা নিদিব কিয়নো চৰকাৰে হিতাধিকাৰীৰ হাতত এইখিনি সুযোগ দিছে যে হিতাধিকাৰীয়ে নিজে ঘৰখন বনাব বা বস্তু নিজে কিনিব পাৰিব চাওক ইয়াত কোৱা হৈছে যে প্ৰথম কিস্তিত 32500 টকা ভেটি লেভেল সম্পূৰ্ণ হ'ব লাগিব ইয়াৰ পিছত লাইভ ফটো উঠাই দিব লাগিব 32500 টকাত আপোনালোকে আপোনালোকৰ ভেটি লেভেল সম্পূৰ্ণ কৰিব লাগিব আৰু ইয়াৰ পিছত আপোনালোকে লাইভ ফটো উঠাই দিব লাগিব ফটোৰ বাবে আপোনালোকে মেম্বাৰ জিপিসি প্ৰেসিডেন্ট তেখেতসকলৰ লগত যোগাযোগ কৰিব লাগিব চাওক যেতিয়া আপোনালোকে 32500 টকাৰ কাম সম্পূৰ্ণ কৰিব ভেটি লেভেল সম্পূৰ্ণ কৰি ল'ব তেতিয়া আপোনালোকে আপোনালোকৰ পঞ্চায়তৰ মেম্বাৰ জিপিসি প্ৰেসিডেন্ট তেখেতসকলৰ লগত যোগাযোগ কৰিব তেখেতসকল আপোনাৰ ঘৰত আহি চাব যে আপোনাৰ ভেটি লেভেল সম্পূৰ্ণ হৈছে না নাই যদি ভেটি লেভেল সম্পূৰ্ণ হৈছে তেখেতসকলে লাইভ ফটো উঠাই দিব আৰু ইয়াৰ পিছত আৰু 15 দিন পিছত আপোনালোকে সেকেন্ড কিস্তিৰ টকা পাই যাব চাওক ইয়াত কৈছে যে সেকেন্ড কিস্তিৰ টকা আপোনালোকে 48750 টকা পাব এই টকাৰে ইটাৰ কাম সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ পিছত আকৌ মেম্বাৰ জিপিসি সভাপতি তেখেতসকলৰ লগত যোগাযোগ কৰিব লাগিব তেখেতসকলে আহি আপোনাৰ পৰা ফটো উঠাই লৈ যাব আৰু ইয়াৰ পিছত আৰু 15 দিন যাব আপোনাক থাৰ্ড কিস্তিৰ টকা দিয়া হ'ব চাওক 3 নম্বৰ কিস্তিত আপোনালোকে 49750 টকা পাব এই টকাৰে ঘৰৰ সকলোখিনি কাম সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ পিছত আপোনাৰ ঘৰৰ যিখিনি ৰং কৰিব লাগি আছে সম্পূৰ্ণ কাম মানে 100% কাম কমপ্লিট কৰিব লাগিব আৰু জিপিসি মেম্বাৰ তেখেতসকলৰ লগত যোগাযোগ কৰিব লাগিব যোগাযোগ কৰাৰ পিছত তেখেতসকল আহি আপোনাৰ ঘৰৰ আকৌ লাইভ ফটো উঠাই লৈ যাব যেতিয়া লাইভ ফটো উঠাই লৈ যাব তাৰ পিছত আপোনালোকৰ কি হ'ব যিখন জব কাৰ্ড আপোনালোকে জমা দিব সেই জব কাৰ্ডখনত 20000 টকা আহি সোমাব তো সেই 20000 টকা হল মিস্ত্ৰী খৰচ যিখিনি তো 1,30,000 টকা আপোনালোকে বস্তু ক্ৰয় কৰিলে ঘৰখিনি কাম কৰিলে আৰু লাষ্টৰ 20000 টকা আপোনালোকে জব কাৰ্ডৰ জৰিয়তে পাই যাব তো জব কাৰ্ডৰ জৰিয়তে পাবলৈ আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে সকলো সময়ত ক'ব লাগিব যে মোৰ সম্পূৰ্ণখিনি টকা অতি সোনকালে সোমাই দিবলৈ একেলগে টকাখিনি নোসোমায় কিয়নো 4-5টা কিস্তিত এই টকাখিনি পঞ্চায়তৰ পৰা সোমাই দিব লাগিব তো আপোনালোকে ইয়াৰ বাবে কি কৰিব লাগিব সম্পূৰ্ণ ঘৰখিনি সম্পূৰ্ণ সুন্দৰকৈ বনাই লওক বন্ধুসকল মই পৰৱৰ্তী সময়ত এই কেইদিন আপোনালোকৰ ঘৰৰ বিষয়ে যিমান কেইটা ভিডিঅ' আপলোড কৰিবলগীয়া আছে মই মোৰ ওচৰত বহুতখিনি নিয়ম নীতি আছে আৰু সকলোখিনি আপোনালোকক দিম যিখিনি মানুহে ঘৰৰ টকা পোৱা নাই সেই সকলে কি কৰিব লাগিব 2018 চনৰ যিসকলৰ তালিকাত ঘৰ আছে সেই সকলে ঘৰ কেতিয়া পাব সম্পূৰ্ণ বিষয়লৈ মই আৰু ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম বন্ধুসকল ভিডিঅ'টো লাইক কৰক কিবা জানিবলগীয়া থাকিলে কমেন্ট কৰক মই আপোনালোকৰ কমেন্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম